মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। শাক ভাজা নাই, সিজাই থৈছে নেকি। ইয়াত কি আছে? ইয়াত দালি, গৰম ভাত একদম বনাই থৈছে মায়ে। বাচি থকা মানুহজনী। বন্ধু বান্ধৱীসকল কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই এতিয়া গৈ আছোঁ ভণ্টিৰ লগত। ভণ্টিৰ মানে ভোটাৰ আইডি বনোৱা নাই, সি নতুনকৈ ভোটাৰ আইডিৰ নাম উঠাব, তাকে কাগজ জমা দিব গৈ আছোঁ। বেছি দূৰত যোৱা নাই বাৰু, আমাৰ গাঁৱতে LP স্কুলখন আছে, LP স্কুলখনতে গৈ আছোঁ। পালোহিয়েই LP স্কুলখন, আপোনালোকক মই দেখাই আছোঁ বলক। এইখন ইপিনে আছে, জংঘলখনিৰ পৰা দেখি পোৱা নাই, তো আপোনালোকক মই বেক কেমেৰা দি দেখুৱাই আছোঁ। এতিয়া বৰ্তমান আহি পালোঁ। এইখনে হয় আমি যোনটো সৰুতে পঢ়িছিলোঁ LP স্কুলখন, এইখনে হয়। তো ইয়াতে ভোটাৰ আইডি নাম উঠাই আছে, তো গৈ আছোঁ বলক দেখাই আছোঁ। এতিয়া বৰ্তমান আমি আহি পালোঁ, মানে আমাৰ যোনটো মানে ভোটাৰ আইডিটো বনাব, তো সেই মানুহজনী অহা নাই এতিয়ালৈকে, মানে ঘৰলৈ গৈছে। তাকে ৰখি আছোঁ, আমি বহি আছোঁ। এয়া স্কুলৰ পিছপিনে চাওক, এতিয়া মানে খেতি কৰিছে ককা এজনে, তো এই মাটিখিনিত। তো আমি পঢ়োঁতে এইখিনি মাটি এনেই বেকাৰ আছিলে, এতিয়া মানে আমাৰ গাঁৱৰে ককা এজনে তো লৈছে মাটিখিনি মানে খেতি কৰিবলৈ। তো বহুত ধুনীয়া লাগিছে চাওক না। একচুৱেলি ভালেই কৰিছে, মানে যিহেতু মাটিখিনি এনেই আছিলে, তো খেতি কৰিছে, অকণমান ভাল দেখি পাইছে, অকণমান সেউজীয়া পৰিৱেশ হৈ পৰিছে। আৰু আপোনালোকক মই স্কুলখন দেখাই দিওঁ অকণমান ঘূৰাই পকাই। আপোনালোকে চাগে ভাবিছে ষ্টুডেণ্ট কিয় নাই বুলি। আজি যিহেতু দেওবাৰ, তাৰ কাৰণে ষ্টুডেণ্ট নাই, তাৰ কাৰণে খালী খালী হৈ আছে। আৰু এতিয়া বৰ্তমান আমাৰ হৈ গ'ল কাম। আৰু আপোনালোককো অকণমান মই স্কুলখন দেখালোঁ, মই সৰুতে পঢ়া স্কুলখন। ভণ্টিহঁতো ইয়াতে পঢ়িছে সৰুৰ পৰা, যিহেতু আমি তিনিওজনীও ইয়াত এইখন স্কুলতে পঢ়িছিলোঁ সৰুৰ পৰা। আপোনালোকক মই দেখাম বাৰু বেলেগ এদিন ভালকৈ। তো আজি অকণমান কাম আছিলে, তাতে ব্যস্ত হৈ থাকিলোঁ, ভিডিঅ' বনাবলৈ নহ'ল ইমান এটা। তো বলক এতিয়া মই ঘৰত গৈ আছোঁ, আৰু ইহঁতে আগে আগে। আৰু এতিয়া বৰ্তমান আহি পুখুৰী এটা পালোহি, আৰু ইয়াত আমাৰ মা মাছ ধৰি আছে। আমি এতিয়া মানে গাঁৱতে এই ওচৰতে পুখুৰী এটা, এয়া আমাৰ মা ইয়াত মাছ ধৰি আছে, সেয়া চাওক। তো মায়ে আহি থাকিব পিছত, এতিয়া আমি গৈ আছোঁ ঘৰত। ধৰি আছে একদম মাছ, ক'বই নালাগে। আৰু আগত গৈ আছে এয়া ভণ্টি আৰু ভাইটিহঁত। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। কামটো নহ'লে বাৰু, এতিয়া আকৌ যাব লাগিব আবেলি, তো তাৰ কাৰণে ঘৰত আহি গ'লোঁ। আৰু মই একদম এইটো ড্ৰেছত আহি গৈছোঁ, মানে মই মাহীহঁতৰ ঘৰত গৈছিলোঁ। মাহীহঁতৰ ঘৰৰ পৰা আহি ঘৰত বাহিৰে বাহিৰে একদম পালোগৈ স্কুলত, যিহেতু কাম আছিলে। তাৰ এইকেইটা একদম বল খেলি আছে ৰাস্তাতে। এতিয়া মই বৰ্তমান ঘৰত আহি পাই কাপোৰ চাপোৰ অকণমান বদলাই ল'লোঁ, যিহেতু মই কৈছিলোঁ কালিয়ে যোৱা মোৰ মাহীহঁতৰ ঘৰৰ পৰা ঘৰত আহি একদম বাহিৰে বাহিৰে মই গৈছোঁ ভোটাৰ আইডি ভণ্টিৰ বনাবলৈ মানে আহিছে যেতিয়া নামটো দিবলৈ। তো এতিয়া ঘৰত মানে মোৰ একদম ভোক লাগিছে, একদম ৰাতিপুৱাৰ পৰা একো খোৱা নাই মই। বলক মায়ে কি বনাই থৈছেনো। তো এতিয়া মানে চাওঁ, পাকঘৰত আহিছোঁ, কি বনাই থৈছে পাকঘৰত দেখিছোঁ। আপোনালোকক বেক কেমেৰা দি দেখুৱাইছোঁ, অকণমান আন্ধাৰ হৈ আছে, লাইটটো জ্বলোৱা নাই মই। তো চাওঁ, দেখাই আছোঁ বেক কেমেৰা দি। ফ্লেছটো মই জ্বলাই ল'লোঁ। তো ইয়াত চাওক, এইটো শাক ভাজা নাই, সিজাই থৈছে নেকি। তাৰপিছত ইয়াত কি আছে? ইয়াত দালি, আৰু ভাতটো তলত থৈছে মায়ে। এয়া গৰম গৰম ভাত একদম বনাই থৈছে মায়ে। বনাই থৈছে শাক সিজোৱা, আৰু এইটো দালি বনাই থৈছে, আৰু ভাত বনাই থৈছে। মায়ে যিহেতু মাছ ধৰিব গৈছে, মা এতিয়া আহিব, মাও ভাত খাব। তো মই খাওঁ নে নাখাওঁ, মাহঁতৰ লগতে খাম নে অকলে খাই লওঁ ভাবি আছোঁ। মা আহক চাগে, তাৰপিছত ভাতটো খাম। মাক এৰি ভালো নালাগে ন, আৰু ভণ্টিহঁতো খোৱা নাই, একেলগে খাম চবে। বলক। ইপিনে আছে, আৰু ইপিনে মোৰ ভণ্টি একদম পঢ়ি আছে। এয়া এতিয়া টাইম বাজিছে, এতিয়া 1:30 বাজিছে, আৰু মোৰ ভণ্টি একদম দিনে পোহৰে পঢ়িয়ে থাকে। মানে তাৰ এতিয়া 10 মেট্ৰিক পৰীক্ষা আছে, যিহেতু তাৰ কাৰণে পঢ়ি আছে অকণমান।
তো এইবাৰ পৰীক্ষা হয়নে নহয় নাজানো যোৱাবাৰটো এনেই লকডাউনত এনেই পাছ কৰাই দিলে এবাৰ হ'বনে নাই হ'লেও নহ'লেও পঢ়ি আছে চৰকাৰৰ কথা ধৰিব নোৱাৰি ফটকছেনে কি কৰি দিয়ে সিদ্ধান্তটো তাকে এতিয়া মাছখিনি আনিছে মাছখিনি বচা হৈ গ'লে মোৰ এইটো চাওক মাছখিনি বচা হৈ গ'লে এতিয়া ভাজি ল'ম মাছখিনি নাবাচো বুলি ভাবিছিলোঁ মানে যিহেতু লৈ আনিলে দেউতায়ে তাৰ কাৰণে বাছা হৈ গৈছে এই ভণ্টিয়ে বাছি আছে তাৰপিছত আধাখিনি মই বাছি লৈছোঁ এতিয়া মানে ভাজিম মই তো বলক ভাজি লওঁ মাছখিনি তাৰপিছত ভাত খাম তো মাছখিনি হালধি সানি ল'লোঁ আৰু ইয়াত পিঁয়াজ কাটি লৈছোঁ আৰু কেৰাহী বহাই লৈছোঁ আৰু কেৰাহীত অকণমান তেল ঢালি লওঁ বেছি নাঢালোঁ মই এতিয়া মাছখিনিত ৰং গুড়া ঢালি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ আৰু কেৰাহীটো বহাই লৈছোঁ তেল গৰম হৈ গ'লে তো এতিয়া মাছখিনি মই দিম ফ্ৰাই কৰিম তো দেখাই আছোঁ বেক কেমেৰাত আপোনালোকক এতিয়া মাছখিনি ফ্ৰাই হৈ আছে এয়া তাৰপিছত মই পিঁয়াজখিনি দিয়া নাই এতিয়া পিঁয়াজখিনি প্ৰথমতে দিলে পুৰা খাই যাব তাৰ কাৰণে মানে এতিয়া দিয়া নাই এতিয়া অকণমান যদি মাছখিনি ভজা খায় তেতিয়া মই পিঁয়াজখিনি দিম তো অকণমান ভাজা হৈ লওক তাৰপিছত আৰু ইপিনে মাছ বাচি আছে বলক মই দেখাই আছোঁ বাহিৰ ফালে মাহঁতে ডাঙৰ মাছ কালিহে পাম যদি পাম আৰু নহ'লে নাই আৰু সৰু মাছ পুঠি মাছ বাচি থকা মানুহজনী ভালে মাছ ভাজি আছে আৰু মই প্ৰথমতে মাছ কেইটামান মানে বাছি লৈছোঁ যোনখিনি মই ফ্ৰাই কৰিম সেইখিনি বাছি লৈছিলোঁ তাৰ আধাখিনি মাহঁতে বাছি আছে তো হোৱা নাই ফ্ৰাই এতিয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল এয়া চাওক এনেকুৱা দেখাবলৈ অকণমান দিগদাৰ হয় তাৰ কাৰণে বেক কেমেৰা দি আপোনালোকক দেখাই আছোঁ ৰ'ব চাওক মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল সেইটো ফ্ৰাই কৰা হৈ গ'ল এতিয়া আমি চবে ভাত খাম ভাত বাঢ়ো এয়া ভণ্টিয়ে ভাত বাঢ়িব তো বলক ভাতটো খাই লওঁ এতিয়া আমি বহিছোঁ ভাত খাবলৈ তো এয়া চাওক ভাত বাঢ়ি লৈছোঁ ভাতত কি আছে আপোনালোকক দেখাইছিলোঁ প্ৰথমতে আকৌ এবাৰ দেখাই দিওঁ খোৱাৰ আগতে মেইন তাৰপিছত দালি আৰু এয়া ভোট জলকীয়া তাৰপিছত এয়া ভণ্টিৰ থালিখন হয় তাৰপিছত ইয়াত আছে মাছ ফ্ৰাই তাৰপিছত ইয়াত মোৰ থালিখন হয় আৰু এইটো শাক সিজোৱা এতিয়া মানে আমি খাই লওঁ ভাতখিনি বহুত ভোক লাগি আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া টাইম হ'ল চাগে 2:30মান বাজিলে চাগে দুপৰীয়াৰ তো খাই লওঁ ভাতটো আগতে ভাত চাত খাই বাচন বাতি ধুই আজৰি কৰি অকণমান বহি লৈছোঁ আৰু ভিডিঅ'টো মানে এনেই বনাইছিলোঁ অকণমান আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কেনেকৈ লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় সি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰু ৰাখোঁ বেছি দীঘলীয়া নকৰোঁ দীঘলীয়া হৈও গ'ল চাগে আৰু মই এতিয়া কৈছোঁ নকৰোঁ বুলি তো এতিয়াতে মই ৰাখোঁ ভিডিঅ'টো বাই বাই